हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल। मैं आज आपनालोकলৈ লৈ আহিছো खूब दुख লগা এটা খবৰ। আমাৰ কণ্ঠশিল্পী নীলকাণ্ডুনত ভাগি পৰিছে, লগতে ভাগি পৰিছে নেন্সি বো। আপোনজনক হেৰুৱাৰ বেদনাত ভাগি পৰিছে দুইজনেই। হঠাৎ এনেকুৱা কিনো কাল ধুমুহা আহিল যাৰ কাৰণে ভাগি পৰিল আমাৰ কণ্ঠশিল্পীজন আৰু লগতে আমাৰ নেন্সি বো। গতিকে ভিডিওটো স্কিপ নকৰাকৈ চাই থাকক, নিশ্চয় জানিব পাৰিব কি এনেকুৱা কাল ধুমুহাই তেওঁলোকক ভাগি পেলালে। ছ'চিয়েল মিডিয়াৰ জৰিয়তে কণ্ঠশিল্পী নীলদাই লিখিছিল, কিমান যে মৰমৰ আছিলি তই, আমাৰ ঘৰখন উদং কৰি গুচি গলি তই, কোকো য'তেই আছ তই কুশলে থাক। মৰমৰ বন্ধু বান্ধৱীসকল, নীলদাৰ আছিল কোকো নামৰ এটা বৰ মৰমৰ কুকুৰ। আপোনালোকে বহুতে হয়তো দেখিছিল তেওঁৰ ফটোবিলাকত তেওঁৰ সেই মৰম লগা কুকুৰটো নিজৰ সন্তানৰ দৰে মৰম কৰিছিল তাক। এতিয়া সকলোকে কন্দুৱাই সি গুচি গ'ল অজান দেশলৈ। গতিকে বন্ধু বান্ধৱীসকল, নীলদাৰ সেই মৰমৰ কুকুৰটো তেওঁৰ বিদেশীৰ আত্মাই যাতে সৎগতি পাবলৈ সকলোৱে কামনা কৰে, এই আশাৰে আজি ভিডিঅ'টো সামৰণি মাৰিলোঁ।